পুরা গা দিকে লই যায় পুলিশে মারি যায় রাইট কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে CM নহওক PM নহওক ডোন্ট ডু ইট জুবিন দাক আমি ন্যায় প্ৰদান কৰিব লাগিব কোৰ্টৰ ভিতৰৰ পৰা ভিক্টৰ দাস আৰু অজয় ফুকনক কেনেকে টানি লৈ এৰেষ্ট কৰা হৈছে এইটো অসমৰ গণতন্ত্ৰত এটা কলা দিন মনত ৰাখিব আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ